Hello friends, মই পৰিমিতা আপোনালোকক স্বাগতম জনাইছো মোৰ YouTube চেনেল পৰিমিতা চুটিয়ালৈ। দেখিছে এটা পুৰা সম্পূৰ্ণ মানে পুৰা হেৰা পোহৰ নাই হোৱা আৰু আজি মানে যেহেতু আজি কি হয় সকলো জানে আজি হৈছে মহালয়া তো আমি মানে আজি মানে ঘৰৰ পৰা মানে হেৰি 3:30 বজাতে ওলাইছিলোঁ তাৰপিছতে এতিয়া আন্ধাৰ হোৱা দেখি মই ভিডিঅ'টো বনাব নোৱাৰিলোঁ আৰু আজি গৈ আছোঁ আপোনালোকক কিন্তু মই আজি মানে একদম আন্ধাৰ পৰা ভিডিঅ'টো দেখাম চাই থাকিব আজি আৰু যিসকলে মানে আজি মানে মহালয়া মানে ফুৰিবলৈ নাই অহা সিহঁতে সেইসকলে আজি ভিডিঅ'ৰ যোগেদি মহালয়া ফুৰিব আৰু চাই থাকিব আজি শেষলৈকে ভিডিঅ'টো একদম স্কিপ নকৰিব অকণমানো শেষলৈকে চাই থাকিব আজি তো আমি এতিয়া মানে একদম পুৰা আন্ধাৰৰ পৰা গৈ আছোঁ এতিয়া মানে 3:30 মান বাজিছে আৰু এতিয়া আমি মানে গৈ আছোঁ মানে পুৰা আন্ধাৰ হৈ আছে এতিয়া পৰা আমি গৈ আছোঁ আৰু মানে এতিয়া পৰা গ'লে হ'ব আমি এতিয়া মানে প্ৰায় মানে 5-6 কিলোমিটাৰমান আমি এতিয়া খোজকাঢ়ি যাম A few moments এতিয়া দেখিছে এতিয়া অলপ মানে পোহৰ হৈ গৈছে আৰু আমি মানে এতিয়া মানে আহি আছোঁ মানে আৰু মানে আগত মানে বহুত মানুহ গৈ আছে আৰু পিছফালে মানে আছে আমাৰ অলপমান দেৰিয়ে হৈ গ'ল আৰু মই আপোনালোকক ক'বলৈ খুজিছোঁ যে মানে মহালয়া মানে কি কাৰণে পালন কৰা হয় যেতিয়াৰ পৰা মানে মহালয়া ষ্টাৰ্ট হয় তেতিয়াৰ পৰাই দুৰ্গা পূজা আৰম্ভ হ'বলৈ হৈ যায় আৰু মহালয়াটো এইকাৰণে মানে এইটো মহালয়া দিনটো মানে কোনটো দিনক মহালয়া কৰা হয় আৰু আপোনালোকক মই আজি অকণমান থুলমূলকৈ ক'বলৈ বিচাৰিছোঁ মানে 2 লাইনমান আৰু যিহেতু মই বেছি ভালকৈ নেজানো যিসকলে জানে সেইসকলে কমেণ্ট কৰি জনাই দিলে মই বেছি ভাল পাম নদীত এদিন মানে হেৰি দুৰ্গা মায়ে যুদ্ধ কৰিছিলে আৰু যুদ্ধত মানে মহিষাসুৰক বধ কৰিছিলে আৰু যুদ্ধৰ আগমুহূৰ্তত যেতিয়া মানে দুৰ্গা মা আহি পায় সেইখিনি সময়কে মানে মহালয়া বুলি কোৱা হয় মই ইমানখিনি জানো সিমানখিনিয়ে কৈছোঁ আপোনালোকক আৰু আপোনালোকে যদি কোনোবাই বেছি ভালকৈ জানে তেনেহ'লে কমেণ্ট বক্সত মোৰ লগত আহি আছে মানে প্ৰিয়ংকা মানে মাহেঁতিও আহি আছিলে মাহেঁতি গ'ল এতিয়া বেলেগ এটা ৰাস্তা দি আৰু আমি এতিয়া আহিছোঁ মানে বেলেগ এটা ৰাস্তা দি কাৰণ মানে মাহঁতৰ কাম আছিলে সেইকাৰণে বেলেগ এটা ৰাস্তা দি গ'ল আমি দুজনী এতিয়া যাম আৰু আপোনালোকক একদম মানে যোনডোখৰ জেগাত মানে পূৰা মানে মানুহ ভিৰ হয় সেইডোখৰ দেখাম আজি একদম ধামাকা জেগা আপোনালোকক A few moments এয়া চোৱাক আৰু আমি এতিয়া মানে পাইছোঁহি আৰু লাহে লাহে জেগাডোখৰ চাই যাওক কিমান মানুহ হৈছে পিছফালেও বহুত মানুহ আছে আপোনালোকে চাই থাকক আজি একদম মানে দলঙৰ এডোখৰত মই দেখুৱাই থাকিম চাব কিমান মানুহ আছে মানে দলঙৰ তাত আৰু প্ৰতি বছৰ মানে তাত মানে বহুত বেছি মানুহ হয় মহালয়াত মানে তাতে মানে পূৰা মানে ভিৰ হয় আৰু সেইডোখৰত মানে অলপ মানে ভালো আৰু ধুনীয়া দলঙো আছে ভিউ আছে সেইকাৰণে তাতে বহুত মানে মানুহ ভিৰ হয় চাই থাকক আজি কিমান মানুহ ভিৰ হৈছে শেষত আহি দলঙৰ ওচৰত পাইছোঁ আৰু দলঙত বহুত ভিৰ হৈছে এইটো দিনতে মানে মহালয়াটো এনেকুৱা এটা দিন মানে যিটো দিনত বেলেগ মানে চবেই ফুৰিব আহে আৰু যিসকলে মানে একদম মানে ৰাতিপুৱা আৰু একদম 10টা বজালৈকে 11টা বজালৈকে শুই থাকে সেইসকলেও আজিৰ দিনটোত সোনকালে উঠে আৰু সকলোৱে মানে ফুৰিবলৈ আহে মহালয়া ফুৰিবলৈ আহে দলঙত পাই গ'ল আৰু চোৱাকে ইমান ভিৰ এইফালে চোৱাচোন কিমান ভিৰ হৈছে আজি মানুহ বহুত বেছি ভিৰ হৈছে আৰু আপোনালোকে দেখি আছে আজি কিমান ভিৰ হৈছে আৰু এইডোখৰ জেগাতে মানে প্ৰতি বছৰ মানে মানুহ এইডোখৰ জেগাতে বহুত বেছি ভিৰ হয় আৰু ইয়াত মানে প্ৰায় এক্সিডেণ্ট হৈ থাকে এবাৰ মানে হোৱা নাই হ'লেও চব বহুত মানুহ ভিৰ আছে এইফালে চাই থাকক বহুত ভিৰ মানে মানুহ এবাৰ বহুত বেছিকৈ হৈছে কাৰণ 2 বছৰমান ভালকৈ পোৱা নাই তো সেইকাৰণে মানে এইবছৰ বহুত মানুহ আহিছে এয়া চোক আহি থাকোঁতে এয়া লগ পাই গ'লোঁ সবিতা বা আজি তাই আকৌ বাৰ্থডে মই বাৰ্থডেটো একেবাৰে উইচ কৰিয়ে দিছোঁ আৰু ইয়াত আৰু এইফালে চোক এইফালে মানে মহালয়া মানে তেওঁলোকে কিবা পূজা কৰিছে এয়া পূজাৰ দল এটা আহিছে পূজা কৰি আহি আছে এইফালে চোক কিমান ধুনীয়াকৈ তেওঁলোকে কিমান সুন্দৰকৈ মানে পূজা কৰি আহি আছে চাই থাকক ইয়াত চোক ইয়াত এখন নাটক হৈ আছে দুৰ্গা মাই মানে কেনেকৈ মহিষাসুৰক বধ কৰিছিলে তাৰে এটা অকণমানি দৃশ্য ইমান সুন্দৰকৈ তেওঁলোকে নাটকখন কৰি আছে চাই থাকক বহুত ধুনীয়াকৈ কৰি আছে আৰু বহুত মানুহ ভিৰ হৈছে ইয়াত দেখিছে কিমান মানুহে ইয়াত চাবলৈ আহিছে নাটকখন বহুত বেছি ভিৰ হৈছে নাটকখন চাই থাকক A few moments বহুত আমি ফুৰিলোঁ আৰু দেখিলে আজি আপোনালোকে ইমান আজি ভিৰ আছিলে আৰু এয়া চোৱাকৈ আমি মানে বেলুন চেলুনো লৈ ল'লোঁ আৰু চব লৈ ল'লোঁ মানে আজি বেলুন লৈ ল'লোঁ আৰু এতিয়া মানে গৈ আছোঁ গৈ কিনে শেষত মানে এতিয়া জেলেপি ল'ম জেলেপিটো ল'ব লাগে পূৰা ফুৰি আহিলোঁ আমি ইমান মহালয়া আজি ফুৰিলোঁ আৰু দেখিলে আপোনালোকে আজি মহালয়া আৰু এয়া চাওক এতিয়া আমি আহি আছোঁ মানে ইমান দেৰি ফুৰিলোঁ একদম ৰাতিপুৱা 3:30তে অহা আৰু এতিয়া মানে 6টাই বাজি গ'ল আৰু মানে 6:30 হ'ল আৰু এতিয়া চবেই চাহ খাই ল'ব বুলি আহিছোঁ আৰু আপোনালোকক এটা কথা কৈ দিওঁ যে এবাৰ মানে মই জনাৰ মতে গম পাইছোঁ যে এবাৰ মানে দুৰ্গা মা হাতীত আহিছে যিহেতু এইবিলাক কোৱা হয় ন কিহত আহিছে কিহত গৈছে আৰু ভাল বেয়া তো মই গম পোৱা মতে মানে হেৰি হাতীত আহিছে দুৰ্গা মা আৰু আপোনালোকক কৈ থাকিম মই পিছত আৰু ভিডিঅ' আছে পূজাও আছে পূজাটো মই ভিডিঅ' বনাই আপোনালোকক দেখুৱাই থাকিম আৰু তেতিয়া মই ক'ম আপোনালোকক যে দুৰ্গা মা আকৌ কিহত যাব A few minutes later
পূজা মানে কি আৰু মানে এতিয়া পূজা আহিছে তো আমি এতিয়া চবে জেলেপি খাব লাগে এয়া চাওক এয়া জেলেপি এয়া এতিয়া আমি গৰম গৰম জেলেপি আনিছে এতিয়া আমি জেলেপি খাম আৰু আপোনালোকে ভিডিঅ' যোগেদি খাই থাকক আৰু আজি জেলেপি আমাৰ লগত আশা কৰোঁ আপোনালোকে আজি মোৰ ভিডিঅ'টো চাই ভাল পালে আৰু সকলোৱে আজি আমাৰ মাৰ্কেটৰ মহালয়াটো ভাল পালে আপোনালোকে যদি মোৰ চেনেলটো নতুনকৈ চাই আছে তেনেহ'লে প্লিজ এটা ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আৰু প্লিজ লাইক কমেণ্ট কৰি দিব আৰু আপোনালোকে উৎসাহ জনাব যাতে মই আগলৈ